অসমৰ জাতীয় সংগীতৰ সুৰকাৰ কোন আছিল? কমলা প্ৰসাদ আগৰৱালা। অসমৰ কোনখন জিলাত সাক্ষৰতাৰ হাৰ সৰ্বনিম্ন? ধুবুৰীত। অসম চুক্তি কৰাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল? ৰাজীৱ গান্ধী। লক্ষ্মীনাথ বেজবৰুৱাদেৱে ব্যৱহাৰ কৰা ছদ্ম নামটো কি আছিল? কৃপাবৰ বৰুৱা। অসমৰ জাতীয় সংগীতটো কেতিয়া গ্ৰহণ কৰা হৈছিল? 1927 চনত। অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ কেতিয়া স্থানান্তৰিত কৰা হয়? 1973 চনত। ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল? শৰৎ চন্দ্ৰ সিংহ। অসম চুক্তি কেতিয়া কৰা হৈছিল? 15 আগষ্ট 1985 চনত। অসমৰ ৰেইন ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট ক'ত অৱস্থিত? যোৰহাটত। কামাখ্যা মন্দিৰ কোনখন পাহাৰত অৱস্থিত? নীলাচল পাহাৰত। গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কেতিয়া স্থাপন কৰা হৈছিল? 1970 চনত। চণ্ডীবৰ কাৰ আজুককা আছিল? শংকৰদেৱৰ। আহোম ৰাজ্যৰ কোনজন ৰজাক ৰজা হোৱাৰ আগত লাই কোঁৱৰ নামেৰে জনা যায়? ৰুদ্ৰসিংহ। অসমৰ প্ৰথমটো কমিউনিটি ৰেডিঅ' কোনে আৰম্ভ কৰিছিল? কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়। পাল বংশৰ ৰাজধানী কি আছিল? দুৰ্জয়া। কামৰূপত পাল বংশৰ প্ৰথম ৰজা কোন আছিল? ব্ৰহ্মপাল।